হেল্ল' এভৰিৱান, সকলো ভালে আছেনে? আজি অন্য এটি নতুন ৰেচিপি লৈ মই এটি সৰু ভিডিঅ' আপোনালোকলৈ আগবঢ়াম। আশা কৰোঁ আপোনালোক সকলোৱে যেন মোৰ ভিডিঅ'টি উপভোগ কৰে। তেনেহ'লে আহকচোন ৰেচিপিটো আৰম্ভ কৰোঁ। আজি ৰহৰ দাইল বনাম বুলি ভাবিছোঁ। সেইকাৰণে ৰহৰ দাইলখিনি এইদৰে মই পানীত 1 ঘণ্টামান সময় তিয়াই ৰাখিছিলোঁ। এটা মিডিয়াম চাইজৰ অমিতা লৈছোঁ। এয়া প্ৰথমে ৰহৰ দাইলখিনি ভালকৈ ধুই লৈছোঁ। তাৰ পাছত অমিতাখিনি সৰু সৰুকৈ কাটি লৈ কুকাৰৰ ভিতৰত দি দিছোঁ। এটা বিলাহী দিছোঁ। 2 গিলাচমান পানী দিব লাগিব। আৰু ইয়াতে নিমখো এড কৰি দিছোঁ। এয়া চাওক, এতিয়া ধুনীয়াকৈ দাইল আৰু অমিতাখিনি সিজি গৈছে। দাইলখিনি তেল মাৰিবৰ কাৰণে 1 চামুচমান অইল দি লৈছোঁ কেৰাহীত। তাৰপিছত এইদৰে বগা জিৰা আৰু পিঁয়াজ দিছোঁ। এটা তেজপাত আৰু শুকান জলকীয়া দিছোঁ। হালধি দিছোঁ এতিয়া। তাৰপিছত এইদৰে অলপ টাইম লৰাই থাকিম। তাৰপিছত প্ৰথমে বিলাহী, তাৰপিছত দাইলখিনি এনেদৰে ঢালি দিছোঁ। দাইলখিনি হৈ গৈছে, এতিয়া অলপ উতলাব লাগিব। ইয়াতে যদি দুটামান নৰসিংহ পাত আৰু ধনিয়া দিলোঁ হয় আৰু টেষ্টি লাগিলহেঁতেন খাবলৈ, কিন্তু মোৰ লগত বৰ্তমান নাছিল, সেইকাৰণে দিয়া নহ'লে। ইয়াৰ কিছু সময়ৰ পিছতেই ধুনীয়াকৈ দাইলখিনি উতলি গৈছে। ৰহৰ দাইলখিনি ৰেডি হৈ গৈছে। আৰু আজি মোৰ ভিডিঅ'টো ইমানতে সামৰণি পৰিল। চ' গাইজ, আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে তেন্তে, আকৌ এটা নতুন ভিডিঅ' লৈ লগ পাম। বাই বাই।